Hey friends, কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই গিটুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেল গিটুৰ পৃথিৱীলৈ আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম নাইকা স্কিন সিক্ৰেট শীত মাস্ক ৰিভিউ আশা কৰো আজিৰ এই ভিডিঅ'টি আপোনালোকৰ বাবে হেল্পফুল হ'ব কাৰবাৰ মনত যদি ডাউট আছে যে এই শীত মাস্ক এখন কিনিম নে নিকিনিম এই ভিডিঅ'টো চাই নিশ্চয় তেওঁলোকৰ ডাউট দূৰ হ'ব তেনেহলে দেৰি নকৰি আৰম্ভ কৰো হক আমাৰ আজিৰ ভিডিঅ'টি তো ফ্ৰেন্ডস এইকেখন হল নাইকাৰ শীত মাস্ক আমাৰ স্কিনৰ বাবে বহুতেই উপকাৰী হয় ই আমাৰ স্কিনখন ময়শ্চাৰাইজ কৰে হাইড্ৰেট কৰি ৰাখে গ্লো প্ৰদান কৰে আৰু বহুত বেনিফিট আছে ইয়াৰে এখন শীত মাস্কৰ দাম হল 100 টকাকৈ কিন্তু নাইকাত প্ৰায়ে ভাল ডিসকাউন্ট চলি থাকে আৰু মই 5খন শীত মাস্কৰ লগত 5খন ফ্ৰী পাই একেলগে কিনি ললো এতিয়া শীত মাস্ক কেখনৰ বিষয় অলপ জানি লও আহক প্ৰথমখন হল টি ট্ৰি প্লাস এলোভেৰা ফৰ ক্লিয়াৰ এণ্ড ময়শ্চাৰাইজ স্কিন দ্বিতীয়খন হল ৰ'জ প্লাস গোট মিল্ক ফৰ ময়শ্চাৰাইজড এণ্ড ৰেডিয়েণ্ট স্কিন তৃতীয়খন হল লোটাস ফ্লাৱাৰ প্লাস টাইগাৰ লিলি ফৰ টোনড এণ্ড ব্ৰাইটেন স্কিন চতুৰ্থখন হল টাৰ্মাৰিক প্লাস কোকোনাট ফৰ ৰিভিটালাইজড এণ্ড ৰেডিয়েণ্ট স্কিন আৰু পঞ্চমখন হল ষ্ট্ৰবেৰী প্লাস আৰ্গান অইল ফৰ ব্লেমিশ ফ্ৰী এণ্ড গ্লোয়িং স্কিন বন্ধুসকল আমি সদায় ইয়ং হৈ থাকিবলৈ বিচাৰো তাৰ বাবে স্কিনখনৰ কেয়াৰ লোৱাটো ময়শ্চাৰাইজ কৰি ৰখাটো খুবেই জৰুৰী বৰ্তমানৰ প্ৰদূষিত পৰিৱেশে আমাৰ স্কিনখন ডাল কৰি পেলায় সোনকালে বয়সৰ চাপ পৰে পিম্পল হয় ড্ৰাই হৈ যায় স্কিন হেহে আমি ভালদৰে স্কিন কেয়াৰ ৰুটিন ফলো কৰিব লাগে যাতে স্কিনখন ধুনিয়া আৰু উজ্জ্বল কৰি ৰাখিব পাৰো এই ক্ষেত্ৰত নাইকাৰ শীত মাস্ক এখন কিন্তু খুবেই উপকাৰী ইয়াক ইউজ কৰিবলৈ বহুতেই সহজ আৰু ই আমাৰ স্কিনত ইনষ্টেন্ট গ্লো প্ৰদান কৰে এই শীত মাস্ক কেখন হল ভেগান প্ৰডাক্ট ই হল ক্ৰুৱেলিটি ফ্ৰী আৰু ইয়াৰ সেলফ লাইফ হৈছে 36 মান্থ অৰ্থাৎ ইয়াক বনোৱাৰ দিনৰ পৰা 36 মাহ পিছলৈ আপোনালোকে এই শীত মাস্ক কেখন ব্যৱহাৰ কৰিব পাৰিব এতিয়া আহক মই আপোনালোকক এখন শীত মাস্ক ব্যৱহাৰ কৰি দেখুৱাও তাৰ বাবে লৈছো টি ট্ৰি আৰু এলোভেৰা থকা শীত মাস্ক কেখন যিয়ে মোৰ স্কিন ক্লিয়াৰ কৰিব আৰু ময়শ্চাৰাইজ কৰি তুলিব শীত মাস্কখনৰ পেকেটটোৰ পিছফালে লিখা আছে টি ট্ৰি আৰু এলোভেৰা শীত মাস্কৰ উপকাৰ কি ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু এই শীত মাস্কখনত কি ইনগ্ৰেডিয়েন্টছ আছে শীত মাস্কখনৰ দুয়োফালে দুটা কাট চিন আছে যাতে আমি অতি সহজতে শীত মাস্কৰ পেকেটটো খুলিব পাৰো এয়া চাওক মই অতি সহজতে পেকেটটো খুলিব পাৰিলো কোনো ধৰণৰ কেঁচি বা চুৰিৰ সহায় নলোৱাকৈ আৰু ইয়াৰ ভিতৰত আছে এয়া শীত মাস্কখন একেবাৰে চিৰামেৰে ভৰ্তি এখন শীত মাস্ক আৰু শীত মাস্কখন উলিয়াই আনিম লাহে লাহে শীত মাস্কখনত ইমানেই চিৰাম লাগি আছে যে মই পেকেটটোৰ পৰা শীত মাস্কখন উলিওৱাৰ লগে লগে টুপ টুপকৈ চিৰামবোৰ পেকেটটোৰ ভিতৰত পৰিবলৈ ধৰিছে অতিৰিক্ত চিৰামবোৰ পেকেটৰ ভিতৰতে সোমাই থৈছো যাতে আন ঠাইত পৰি নাযায় এতিয়া লাহে লাহে শীত মাস্কখন খুলি লম অতিৰিক্ত চিৰাম পেকেটটোৰ ভিতৰত সোমাই থোৱাৰ পিছতো মাস্কখন খুলিবলৈ লোৱাৰ লগে লগে এয়া চাওক চিৰামবোৰ পৰি যাবলৈ ধৰিছে আৰু সেয়া মই স্কিনত লগাই লৈছো শীত মাস্কখন আচলতে 4টা ভাঁজ হৈ থাকে এয়া মই 2টা ভাঁজ খুলি পেলালো আৰু এয়া কমপ্লিট হৈ গ'ল খোলা আপোনালোকে যদি প্ৰথমবাৰৰ বাবে শীত মাস্ক ইউজ কৰিছে তেনেহলে খোলাৰ সময়ত অলপ সাৱধান হ'ব নহলে শীত মাস্কখন ছিঙিও যাব পাৰে এয়া চাওক মই শীত মাস্কখন লগাবলৈ ৰেডি এতিয়া প্ৰথমতে কপালৰ পৰাই লগাবলৈ আৰম্ভ কৰিলো তাৰ পিছত গোটেইখন মুখতে ভালদৰে শীত মাস্কখন লগাই লম এই শীত মাস্কখন মোৰ মুখৰ সাইজৰ লগত একেবাৰে পাৰফেক্টকৈ মিলি গৈছে বেছি ডাঙৰো হোৱা নাই আৰু বেছি সৰুও হোৱা নাই মুখত শীত মাস্কখন লগোৱাৰ লগে লগে বহুত ভাল লাগি গৈছে বহুত ৰিলেক্সিং লাগিছে আচলতে ইয়াক লগোৱাৰ লগে লগে যেন মোৰ মুখখন ময়শ্চাৰাইজ হৈ গৈছে এনেকুৱা লাগিছে শীত মাস্কখনত বহুত চিৰাম লাগি আছিল আৰু সেয়া ইতিমধ্যে আপোনালোকে খোলাৰ লগে লগে দেখিছে আৰু ই মোৰ মুখখন সফট কৰি তুলিব শীত মাস্কখন লগোৱা হোৱাৰ পিছত মই ইয়াৰ পেকেজিংটো ভালদৰে পঢ়ি যাইছো ইয়াৰ বেনিফিটনো কি আছে এতিয়া মই সেয়াই আপোনালোকক জনাম
টি ট্ৰী আৰু এল'ভেৰাৰ বিষয়ে আজিকালি সকলোৱে জানেই, কাৰণ সৰুৱে হওক বা ডাঙৰেই হওক সকলোৰে মুখত কম বেছি পৰিমাণে পিম্পল হয়েই। টি ট্ৰীত এণ্টিবেক্টেৰিয়েল আৰু এণ্টিছেপ্টিক প্ৰপাৰ্টিজ থাকে, যিটো শালমন থকা মুখৰ বাবে বহুতেই উপকাৰী হয়। আৰু এল'ভেৰাই আমাৰ স্কিনখন মইশ্চাৰাইজ কৰে, লগতে ডিটক্সিফাই কৰে। এই চিট মাস্কখনত টি ট্ৰী আৰু এল'ভেৰাৰ সকলোবোৰ ভাল গুণ সোমাই আছে, আৰু সেয়েহে এই চিট মাস্কখন ক্লিয়াৰ আৰু হেল্ডি স্কিনৰ বাবে আদৰ্শ হ'ব পাৰে। মাজে মাজে মই চাই আছোঁ চিট মাস্কখন মুখত ভালদৰে লাগিছেনে নাই। এতিয়া এই পেকেটটোৰ ভিতৰত চাওঁ আহক কিমান চিৰাম আছে। মই আপোনালোকক এনেদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত থকা চিৰামৰ পৰিমাণবোৰ, আৰু এয়া পৰি গ'ল মোৰ হাতত, আৰু পৰি যোৱাখিনি মই মোৰ স্কিনত লগাই লৈছোঁ ভালদৰে। ডিঙিটো লগাই লৈছোঁ, যিহেতু চিট মাস্কখনে ডিঙিটো কাভাৰ নকৰে, সেয়েহে চিট মাস্কখনৰ গুডনেছখিনি মোৰ ডিঙিৰ স্কিনখিনিও পাব। এতিয়া 10 পৰা 15 মিনিট সময় ৰখিব লাগিব চিট মাস্কখন শুকুৱালৈ, আৰু এইখিনি সময়ত আপোনালোকে আপোনালোকৰ পচন্দ অনুসৰি কিতাপ পঢ়িব পাৰে বা ঘৰৰ অন্য কামো কৰিব পাৰে। মুখত কিবা এটা লগাই ইমান সময় ৰখি থাকিবলৈ মোৰ আচলতে ধৈৰ্য নাই, সেয়েহে আহি মাজে মাজে চাই আছোঁ চিট মাস্কখন, আৰু মাজে মাজে কিতাপো পঢ়িছোঁ। ইতিমধ্যে 15 মিনিট সময় পাৰ হৈ গ'ল, আৰু মই লাহে লাহে চিট মাস্কখন মুখৰ পৰা এৰুৱাই পেলাইছোঁ। মাস্কখন এৰুওৱাৰ পিছতো মুখত বহুত পৰিমাণৰ চিৰাম লাগি আছিল, আৰু সেয়েহে মই মুখখন ভালদৰে মাছাজ কৰি দিছোঁ। চিট মাস্কখন এৰুওৱাৰ পিছত মুখখন ধুব নালাগে। ইয়াৰ গুডনেছখিনি যাতে স্কিনে ভালদৰে পায়, তাৰ বাবে আপোনালোকে অভাৰনাইটো এনেকৈ থাকিব পাৰে। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ চিট মাস্কখন ইউজ কৰাৰ পিছতো ইয়াত কিমান পৰিমাণৰ চিৰাম লাগি আছে চাওকচোন। এই চিৰামখিনি আচলতে ৱেষ্ট কৰিবলৈ মোৰ একেবাৰেই মন নাই। কথাতেই কয় যে কিনা হাঁহৰ ঠোঁটলৈকে মঙহ, আৰু মোৰ ক্ষেত্ৰতো এতিয়া এনেকুৱাই হৈছে। এই চিৰামখিনি লৈ মই এতিয়া ডিঙিত ভালদৰে মাছাজ কৰি দিছোঁ। এতিয়াও চিৰাম শেষ হোৱাই নাই, আৰু সেয়েহে আৰু অতিৰিক্ত যিখিনি আছে চিৰাম, সেইখিনি মই মোৰ মুখতো লগাই দিছোঁ। ডিঙিত আৰু মুখত লগাই লোৱাৰ পিছতো চিৰাম থাকিয়েই গৈছে, আৰু এয়া আপোনালোকে চাওক মোৰ হাতত এতিয়াও কিমান চিৰাম লাগি আছে। চিট মাস্কৰ পেকেটটোতো ইতিমধ্যে বহুত চিৰাম থাকি গৈছিল, আৰু সেয়া মই ভালদৰে পেক কৰি এতিয়া ফ্ৰিজত ভৰাই থৈ দিম, যাতে প্ৰয়োজন হ'লে আকৌ লগাব পাৰোঁ। এয়া চাওক চিট মাস্কখনে মোৰ মুখত কেনেধৰণৰ ইনষ্টেণ্ট গ্ল' প্ৰদান কৰিছে। এই চিট মাস্কবোৰ আচলতে আমাৰ স্কিনৰ বাবে বহুতেই উপকাৰী, আৰু ইয়াৰ দামটোও বহুত বেছি নহয়। মই যিহেতু 5খনৰ লগত 5খন চিট মাস্ক ফ্ৰী পাইছিলোঁ, সেয়েহে মাত্ৰ এখনত 50 টকাকৈহে পৰিল। আপোনালোকে যদিহে বিচাৰে তেনেহ'লে নাইকাৰ পৰা এই চিট মাস্ককেইখন পাৰচেজ কৰিব পাৰে, আৰু এইকেইখনেই নহয়, নাইকাৰ আৰু বহুত ধৰণৰ চিট মাস্কৰ ভেৰাইটি আছে, সেয়া আপোনালোকে নাইকাত গৈ চাই ল'ব পাৰে। তো ফ্ৰেণ্ডছ, এইটো আছিল আমাৰ আজিৰ ভিডিঅ'। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে গীতুৰ পৃথিৱী ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টিল দেন টেক কেয়াৰ, বাই বাই।